हेलो एवरीवन मोर नतुन एटी ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো মই কেদিনমান আগত আপোনালোকক জনাইছিলো যে আমাৰ দাদাৰ ঘৰত বিয়া আছে মানে মোৰ ভতিজাজনী তালৈকে যাম আজি আপোনালোকক দেখুৱাম বিয়াৰ দৃশ্য মই কেনেকুৱা লাগে জনাব কমেন্টত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়া সাবস্ক্ৰাইব কৰিব বাৰু এনেই কৰিব নালাগে সকলোবোৰ ভিডিঅ' চাব ভিডিঅ'বোৰ কেনেকুৱা লাগে জনাব কমেন্টত আজি তেনে বিয়া দেখুৱাম আপোনালোকক এতিয়া কাম বন কৰি আজৰি হৈ লওঁ আৰু গা চা ধুই আহিলো এতিয়া ছোৱালীকো ধুৱাই কৰি আজৰি হৈ লওঁ আৰু তাৰ পাছতে যাম আৰু বিয়ালে আপোনালোকক দেখুৱাম এতিয়া আমি মাক জীয়েক দুইজনী বিয়ালৈ বুলি ৰেডি হলো এতিয়া যাওঁ আৰু বিয়ালে এতিয়া আমি বিয়া ঘৰ পালোহি
নিজৰ ছোৱালীকে উলিওৱা শুনমণি এইটো পৰিষ্কাৰ কৰি দিয়ে না এই গুটিটো টিপি পৰিষ্কাৰ বুলি লিখা আছে নে এইটো টিপি কেইটা পৰিষ্কাৰটো অঁ ভাগৰ লাগিছে কাম আৰু এতিয়া বিয়া ঘৰত বহুত ভিডিঅ' কৰিলোঁ মানে কইনা সজোৱা ভিডিঅ' কৰিলোঁ আৰু কইনা মানে
মানুহ নোহোৱাৰ পৰা কৰিছোঁ আৰু সেইদিনাখন যিহেতু ভালকৈ দেখুৱাব নিলোঁ 7 দিনীয়া ধোৱাৰ মানে প্ৰথমৰ পৰাই কৰিছোঁ আৰু অলপ কৰিব লাগিছিল বুলি মই ভাবোঁ, কিন্তু ইয়াকে দেখুৱালোঁ আপোনালোকক। ইয়াৰ মাজতে আপোনালোকৰ চিনাকি কোনোবা ল'ব পাৰে, হয়তো আপুনিও ওলাই যাব পাৰে যিয়ে মোৰ ভিডিঅ' চাই। জনাব কমেণ্টত যদি ওলায় ভিডিঅ'ত, আপোনাৰ আপোনজনো ওলাব পাৰে বা আপুনি ওলাব পাৰে। এতিয়া ভাগৰো লাগিছে আৰু কাপোৰ কানি খোলোগৈ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বাই বাই। মোৰ কিবা ধোঁৱা ধোঁৱা আহিছে, গধূলি হ'ল যে সেইকাৰণে আন্ধাৰ হৈ আহিছে, লাইটো মই দিয়া নাই। এটা কথা কওঁ, মানে ক'বলৈ থাকি গ'ল, ভিডিঅ'টো সামৰণি মাৰিলোঁ, ক'বলৈ থাকিয়ে যায় মোৰ কিছুমান কথা, কাৰণে এতিয়া কৈ দিছোঁ আৰু কইনাক কেনেকুৱা লাগিলে জনাব, আমাৰ মৰমৰ কইনাজনী, অকণমানি কইনাজনী কেনেকুৱা লাগিলে জনাব কমেণ্টত, নাপাহৰিবা আকৌ দেই। বাই বাই।